নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল upashana vlogsৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিন কাপোৰৰ ভিডিঅ' দিব হোৱা নাছিল। বহুতে কমেণ্টত কৈ আছে যে আকৌ কাপোৰ দিবাচোন, কাপোৰৰ ডিজাইন দিবাচোন। সেইবাবে আজি এই কাপোৰৰ ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি মই আপোনালোকক কিনিছোঁ ছেট দেখাম, ডিজাইন দেখাম, লগতে তেনেকুৱা যদি কালাৰৰ আপোনালোকৰ কাপোৰ লাগে তেনেহ'লে পাবও। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোনযোৰ কাপোৰ বেছি ভাল লাগিছে, কোনযোৰ কাপোৰৰ ডিজাইন বেছি ভাল লাগিছে, কোনযোৰ কাপোৰৰ ৰংটো বেছি ভাল লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি আপোনালোকৰ কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ মই এনেকৈ কাপোৰৰ ভিডিঅ' দিলে আপোনালোকে চাব পাৰে। আৰু বহুত বেছি দেৰি নকৰোঁ, আপোনালোকক দেখুওৱা কাপোৰ কিছু এফালৰ পৰা দেখুৱাই থাকিম। আপোনালোকে চাব আৰু কোনযোৰ বেছি ভাল লাগিছে কমেণ্টত জনাব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক এই তিনিযোৰ ছেট দেখুৱাবলৈ ওলাইছোঁ। প্ৰথমতে এইযোৰ হৈছে য়েলো কালাৰ আৰু এই দুইযোৰ হৈছে গ্ৰীণ আৰু ডাৰ্ক গ্ৰীণ, পাতল গ্ৰীণ আৰু ডাৰ্ক গ্ৰীণ, লাইট গ্ৰীণ আৰু ডাৰ্ক গ্ৰীণ এনেকৈ দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাব, এইযোৰ আচলতে ডাঠ সেউজীয়া, মানে আমি ক'ব গ'লে জাপানী কালাৰৰ। আৰু ইয়াতে আপোনালোকে চাওক, এইযোৰ আমি এনেকৈ ডিজাইন কৰিছোঁ, এইযোৰ এনেকৈ ডিজাইন কৰিছোঁ আৰু এইযোৰ এনেকুৱাকৈ ডিজাইন কৰিছোঁ। প্ৰথম মই এই হালধীয়া কাপোৰযোৰ আপোনালোকক খুলি দেখুৱাবলৈ ওলাইছোঁ। এইখন হৈছে মেখেলাখন, এইখন মেখেলাখনৰ গাটোত মানে ওপৰত ঠাকটোৰ ওপৰত এনেকুৱাকৈ আছে আৰু গোটেই ঠাকটো এনেকুৱা ধৰণৰ। এয়া চাওক আপোনালোকে, প্ৰথমতে এডাল চেইন দিছোঁ, তাৰপিছত এইডাল দিছোঁ আৰু এডাল চেইন দিছোঁ, এই ডাঙৰ গোটা লাইন দিছোঁ, একে নিচিনাকৈ বান্ধি দিছোঁ। আৰু এয়া চাওক, সেইফালৰ মূৰটোতো একে নিচিনা আছে, ঠিক একে নিচিনা। আৰু এইখন হৈছে চাদৰখনো দেখুৱাই দিছোঁ। চাদৰখন এইখন একদম, এইখনত বহুত বেছি ফুল বচা গৈছে, একদম গোটেই গাটোতো বহুত বেছি ফুলেই আছে। এয়া চাওক, গোটেই গাটোতে ফুল আছে আৰু ইয়াতেও আছে এনেকুৱা ফুল। এইটো আঁচলটো আৰু ইয়াতে জুলুম কাঠাই আছে খুব ধুনীয়াকৈ। এয়া চাওক, মানে আজি মই এইকেইযোৰ কাপোৰ দেখুৱাৰ এটাই কাৰণ হৈছে আপোনালোকে যাতে ইয়াৰে ডিজাইনটো, তাৰ লগতে এনেকুৱাকৈ কাৰোবাক লাগিলে দিব পৰা যাব আৰু বৈ দিব পৰা যাব, সেইবাবে এই ভিডিঅ'টো কৰিছোঁ। আৰু এয়া চাওক, চেইনকেইডাল এনেকুৱাকৈ পাৰিছোঁ, এয়া চেইনকেইডাল চাওক। আৰু এয়া চাওক, বুটাটোতো দেখিছে আপোনালোকে। আৰু এইযোৰ আছিলে হালধীয়াযোৰ। এইযোৰ আছিলে হালধীয়াযোৰ। এনেকুৱাকৈ যদি কাৰোবাক লাগে আপোনালোকে জনাই দিব, আমি এনেকুৱাকৈ বৈ দিব পাৰিম। আৰু এইবাৰ আন এযোৰ দেখুৱাম। এইযোৰ হৈছে পাতল লাইট গ্ৰীণ এইযোৰৰ দেখুৱাই দিছোঁ মই আপোনালোকক। এইখিনি আঁচলৰ যিখিনি জেগা আৰু এই জেগাখিনিত অলপ ঘনকৈ 4 লাইন দিছে আৰু এইখিনি ওপৰৰ এইখিনি 3 লাইন অলপ পাতলকৈ দিছে। আৰু চাদৰখন দেখুৱাই দিওঁ বাৰু। এই চাদৰখনৰ গোটেই গাটোতে আছে, এই বুটাটো গোটেই গাতে আছে, চাব পাৰে। এইখন চাদৰখন আৰু চাদৰখনৰ আঁচলটো এইটো। এইটো হৈছে পাৰিটো কেনেকৈ দিছোঁ এবাৰ দেখুৱাই দিছোঁ। ইয়াতে আছে ৰাণী কালাৰ আৰু হালধীয়া আৰু সেউজীয়াৰে বান্ধি দিয়া গৈছে ইয়াৰে পাৰিটো। এইযোৰ আৰু মেখেলাখনতো মই দেখুৱাই দিছোঁ একদম কেনেকৈ পাৰিছে।
একদম তলৰ চেইনডাল চাওক আপোনালোকে, এই চেইনডাল ইয়াতে ৰুলেক্স পাৰিছে আৰু ৰাণী কালাৰ আৰু সেউজীয়াৰে বান্ধি দিছে, হালধীয়াও পাৰিছে, এইখিনি হালধীয়া, মাজতে ৰুলেক্স আছে। আৰু এয়া চাওক, এয়া চাওক আপোনালোকে, এইখন মেখেলাখন দেখুৱাই দিছোঁ মই, এইখন মেখেলাখন আৰু চাদৰখন দেখুৱালৈ, এইখন আছিলে চাদৰখন, এইখন চাদৰখনৰ এয়া মই গোটেই গাঁততে দেখুৱাই দিছোঁ আপোনালোকক, গোটেই গাতে আছে। এইটো হৈছে নেক্সট মূৰটো, এই মূৰটো মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইখিনিয়ে এইযোৰৰ এনেকুৱাও যদি আপোনালোকক লাগে দিব পাৰিম, এক্সট্ৰা এক্সট্ৰাকৈ আছে। এবাৰ নেক্সট যোৰা দেখুৱাই আছোঁ, আৰু এইযোৰো দেখুৱাই দিলোঁ মই আপোনালোকক। এই দুযোৰ দেখুওৱা হৈ গ'ল, য়েল্ল'যোৰ আৰু লাইট গ্ৰীণযোৰ দেখুওৱা হ'ল। এইবাৰ মই আপোনালোকক ডাৰ্ক গ্ৰীণ কাপোৰযোৰ দেখুৱাই দিম। এইযোৰ আচলতে একদম বহুত বেছি খেচামি কৰি বোৱা গৈছে, বহুত কষ্ট হৈছে এইযোৰ বওঁতে আচলতে। এই দুযোৰ মই থৈ দিলোঁ, আৰু এইবাৰ দেখুৱাম মই এইযোৰ। এই কাপোৰযোৰ আপোনালোকে এনেকৈ এবাৰ ওপৰৰ পৰা চাওকচোন, কিমান বেছি ধুনীয়া লগা হৈছে একদম। আৰু আপোনালোকক দেখুৱাইছোঁ, চাওক কিমান বেছি খেচামি কৰি বৈছোঁ। এয়া চাওক, এক লাইন প্ৰতিটো একদম গাত লগাকৈ ইমান ঘনকৈ ইমান বুটাই দিয়াটো সম্ভৱ নহয় একেবাৰে। আৰু আমি আচলতে বটো বাছি লোৱা নাছিলোঁ, এনেকৈ ডাইৰেক্ট বাছিয়েই কৰিছোঁ। বটো বাচিব পাৰি, কিন্তু ইমান পুতলোৱা কাপোৰত একদম বহুত বেছি শাস্তি কৰে বয়, সেইকাৰণে আমি বাচিছোঁৱেই ডাইৰেক্ট। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব থাকটো। আৰু গোটেই গাত এই সৰু বুটাটো দিয়া হৈছে, এই বুটাটো, সৰু বুটাটো খুব বেছি ভাল লাগে বাৰু, সেইটো দিয়া গৈছে। আৰু সেয়া এইটো মোৰ কেনেকুৱা লাগিছে এবাৰ জনাবচোন। অলপ কিনা কাপোৰৰ ডিজাইনত কৰিব চাইছোঁ এইযোৰ। তাৰপিছত আকৌ এইবাৰ এইযোৰ দেখুৱাই দিছোঁ মই, এইযোৰ মানে চাদৰখন দেখুৱাই দিছোঁ। চাদৰখন মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ বাৰু। এইখন চাওক, এই এনেকৈ জিভা পৰা গৈছে, কমলা কালাৰ, হালধীয়া, তাৰপিছত কমলা হালধীয়া এনেকৈ, আৰু গোটেই ঠাইটোত এনেকৈ বুটা বচা গৈছে। আৰু আঁচলটো, আৰু এইটো আনটো আঁচল, আৰু গাত এনেকৈ দিছোঁ কৈছোঁৱেই আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু কোনযোৰ বেছি ভাল লাগিছে আপোনালোকে জনাব আৰু কমেণ্টত। কোনযোৰ বেছি ভাল লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এইযোৰ আছিলে কাপোৰযোৰ। আজি মই আপোনালোকক তিনিযোৰ কাপোৰ দেখুৱালোঁ। কোনযোৰ ভাল লাগিলে আৰু কোনযোৰ বেছি আপোনালোকৰ ডিজাইনটো ভাল লাগিছে, কোনযোৰৰ ৰংটো বেছি ভাল লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগলৈ ভিডিঅ' দিলে আপোনালোকে চাব পাৰে। আৰু এনেকুৱা যদি বোৱা কাপোৰৰ আপোনালোকক ডিজাইন লাগি থাকে তেনেহ'লে মোক কমেণ্টত জনাব, নহ'লে আপোনালোকে মোক পাৰ্চনেলি ফেচবুকত উপাসনা বৰুৱা বুলি আছে অসমীয়াত, আৰু ইনষ্টাগ্ৰামত আছে upashana 36 বুলি, তাতে গৈ আপোনালোকে মেছেজ কৰিব পাৰে।